क'क्राझाराव गंसे दालांखौ लानानै राजखान्थि बिपिएफनि समाव लुनाय दालांनि खामानिखौ बन्द खालामदों इउपिपिएलआ। मा जाहोननि थाखाय बन्द खालामखो? राजखान्थि फाखनाव गोग्लैनानै हेकाइपारा मास'आगाननि गैरां दैमानि सायाव लुफुबाय थानाय दालांनि खामानिखौ बन्द खालामबाय। रायजो राजाया फोरमायनाय बायदिब्ला थांलाय फैलाय खालामनो थाखाय गोबां जेंनायाव गोग्लैनानै दं गं 8 गामिनि रायजो राजाया। मख'नो गोनांदि थांनाय 2019 मायथाइयावनो क'क्राझार सानजा बियाबनि सिङाव थानाय हेकाइपारा मास'आगानाव बै समनि बिपिएफ दोलोनि मन्त्रि प्रमिला रानी ब्रह्म आरो बिपिएफनि आफादगिरि बिटिसिनि चिफ हाग्रामा महिलारिनि नुजाथिनायाव अन्थाइ खाम्फाखौ गायसननाय जादोंमोन। लोगोसेनो बे दालांनि खामानिखौ थाद'नाय गैयै मावबोबाय थादोंमोन। नाथाय सोलायनायनि मुङाव बिटिसि खुंथाय गोहोआव थानाय प्रमद बर'नि सरकारा हरखाबै बन्द खालामनानै होयो। बे बन्द खालामनायखौ नुनानै ओनसोलनि रायजो राजाया दालां सेराव दिनै गोख्रों रावजों खुद्रिसारदों। बेजों लोगोसे जिल्ला बेंगिरि बिथांनो गांसे गोसोखां बिलाइ गथायो दालांनि खामानिखौ फिन मावनानै होनांगौनि थाखाय। ভিতৰৰ এটা অঞ্চল আৰু এইখনৰ অঞ্চলৰ মানুহে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰে পৰা এই অঞ্চলৰ এটা সমস্যা। এই অঞ্চলত দলং এখন নাই। দলঙৰ কাৰণে বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ সময়মতে স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু কলেজৰ ছাত্ৰ ছাত্ৰীবিলাক সময়মতে পৰীক্ষাত বহিব নোৱাৰে, পৰীক্ষা দিব যাব নোৱাৰে। এই অঞ্চলৰ ৰোগী হওক, গৰ্ভৱতী মহিলা হওক, কেতিয়াবা ৰাস্তাতে প্ৰস্ৰাৱ কৰিবলগীয়া হয়। এই অঞ্চলৰ দীৰ্ঘদিনীয়া এটা সমস্যা। বিডিচি অঞ্চলত বিডিচি চুক্তি হোৱাৰ পৰাই 17 বছৰ হাগ্ৰামা মহিলাৰে ৰাজত্ব কৰিলে, কিন্তু হাগ্ৰামা মহিলাৰীয়ে এই অঞ্চলৰ মানুহখিনিক কোনো গুৰুত্ব নিদিলে, খালি ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে এই অঞ্চলৰ মানুহখিনিক। তাৰপিছতে লাষ্ট ফিনিচিঙত যদিও 2019 চনত এখন ঠিকাদাৰক এই অঞ্চলৰ মানুহখিনিৰ সমস্যাখিনি দূৰ কৰাৰ কাৰণে এটা ঠিকা আবণ্টন দিলে, ব্ৰিজ নিৰ্মাণ হয়। ঠিকাদাৰখনেও আহি কামখিনি আপোনালোকে চাইছে আধৰুৱা কৰি গুচি গ'ল। তাৰপিছতে যোৱা 1 বছৰে বিডিচি অঞ্চলত প্ৰমোদ বড়ো নেতৃত্বত ইউপিপিএল চৰকাৰ চলাই আছে। ইউপিপিএল বিজেপি জিএছপিয়ে মিত্ৰজোঁটৰ চৰকাৰ চলি আছে। প্ৰমোদ বড়ো আহিও এই অঞ্চলৰ মানুহখিনিক বিভিন্ন প্ৰতিশ্ৰুতি দিলে এই অঞ্চলৰ মানুহখিনিৰ দীৰ্ঘদিনীয়া এটা সমস্যা সমাধান কৰিব বুলি, কিন্তু আজিৰ দিনত আমি দেখিবলৈ পাইছোঁ এই ব্ৰিজখনো যোৱা 1 বছৰে প্ৰমোদ বড়ো চৰকাৰে আৰম্ভ কৰিব নোৱাৰিলে। এইকাৰণে আপোনালোকৰ জৰিয়তে আজি প্ৰমোদ বড়ো চৰকাৰক আমি তথা এই অঞ্চলৰ বিধায়ক লৰেন্স ডাঙৰীয়াক আহ্বান জনাইছোঁ। আপুনি ছাত্ৰ সংগঠন কৰা, আমি একেলগে বিভিন্ন সময়ত আন্দোলন কৰিছিলোঁ। আপুনি আজি বিধায়ক, আপোনাক অনুৰোধ জনাইছোঁ এই অঞ্চলৰ সমস্যাখিনি আপুনি জানে, এই অঞ্চলৰ ৰাইজৰ কথা আপুনি গুৰুত্ব দিয়ক। এই অঞ্চলৰ যিটো আধৰুৱা ব্ৰিজ আছে এই ব্ৰিজখিনি ঠিকাদাৰক প্ৰেছাৰ ক্ৰিয়েট কৰি ঠিকাদাৰক অতি সোনকালে এই আধৰুৱা ব্ৰিজখন সম্পূৰ্ণ কৰাৰ কাৰণে লৰেন্স ইছলাৰীয়া যাতে অতি সোনকালে ব্যৱস্থা লয়। যদি অহা 1 মাহৰ ভিতৰত এই আধৰুৱা ব্ৰিজ আৰম্ভ নকৰে তেনেহ'লে এই অঞ্চলৰ ৰাইজ লৈ এই গৰেং নৈৰ পাৰত আমি এবিএমচিয়ে আকৌ অনশনত বহিবৰ কাৰণে বাধ্য হ'ম। আপোনালোকৰ জৰিয়তে বিটিচি চৰকাৰ তথা অসম চৰকাৰ আৰু এই অঞ্চলৰ বিশেষকৈ এই অঞ্চলৰ MLA মহোদয়ক আহ্বান জনাইছোঁ, আপুনি এই অঞ্চলৰ ৰাইজৰ হৈ কাম কৰক আৰু ৰাইজৰ কাৰণে আপুনি কাম কৰক। ৰাইজে যাতে এই অঞ্চলৰ ৰাইজে যাতে আপোনাক বিশ্বাসত ল'ব পাৰে, অনাগত দিনত যাতে আপোনাৰ পৰা যিখিনি আশা ৰাইজে কৰিছিল সেইখিনি যাতে পায়। বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা এবিএমচিৰ কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত দুৰামাৰী আঞ্চলিকৰ উদ্যোগত আৰু এই অঞ্চলবাসী জনগণৰ সহযোগত আজি এই গৌৰাং নৈৰ পাৰত আজি ধৰ্মঘট কাৰ্যসূচীত বহিবলগীয়া হৈছে। চাওক, আপোনালোকে জানে যে এই দুৰামাৰী অঞ্চলটো য'ত নেকি 11খনকৈ গাঁও আছে, এই 11খনকৈ গাঁও আজি যান্ত্ৰিকতাৰ যুগতো এই গাঁৱৰ মানুহখিনিয়ে কোকৰাঝাৰ টাউনত অহা যোৱাৰ বাবে আজিৰ দিনলৈকে এটা পকী দলঙৰ ব্যৱস্থা নাই। আজি এই যান্ত্ৰিকতাৰ যুগতো মানুহে এই আপোনালোকে যি দলংখনে দি আহিলে এই বাঁহৰ হাকেদি বিপদসংকুলভাৱে তেখেতসকলে যাতায়াত কৰিব লগা হয়। আৰু বাৰিষা কালত তেখেতসকলে কি কৰে, এটা টুলুংগা নাৱেৰে পাৰ হয় আৰু এই টুলুংগা নাও বিভিন্ন সময়ত তেখেতসকলে দুৰ্ঘটনা হৈ বহু সম্পত্তি নষ্ট হোৱাৰ প্ৰমাণ ইয়াতে আছে। গতিকে আমি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই ইয়াত আজি ধৰ্মঘট বহাৰ মূল কাৰণেই হৈছে, চাওক 2019 চনত সেই সময়ৰ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে তেখেতে এটা কিবা কৰিছিলে, আধাৰশিলা স্থাপন কৰি তাৰ পিছতে ইয়াতে এটা দলঙৰ কাম আৰম্ভ কৰা হৈছিল। কিন্তু আজি 1 বছৰ কাম হোৱাৰ পিছত তাৰ পিছৰে পৰা বৰ্তমানলৈকে এই কাম বন্ধ হৈ আছে। সেইকাৰণে আজি আমি ইয়াত ধৰ্ণাত বহিছোঁ যে নতুনকৈ যি বিটিচি চৰকাৰ ইয়াত হ'ল
আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ তেখেতক আমি দাবী জনাইছোঁ। লৰেন্স ইছলাৰী ডাঙৰীয়া আমাৰ স্থানীয় বিধায়ক, তেখেতৰ ওচৰত আমি দাবী জনাইছোঁ যে অতি সোনকালে এই দলঙৰ কামটো এই অঞ্চলবাসী জনগণৰ স্বাৰ্থত কৰি দিব লাগে। নহ'লে আপোনালোকে চাওক, এই স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলেও এই টুলুঙা নাৱেৰে আৰু এই বাঁহৰ হাতেৰে যাব লাগে। আৰু লগতে বিভিন্ন সময়ত দুৰ্ঘটনা হৈ আহিছে। আমি ABMCৰ ফালৰ পৰা, কোকৰাঝাৰ জিলা ABMCৰ ফালৰ পৰা চৰকাৰৰ ওচৰত দাবী জনাইছোঁ অতি সোনকালে এই দলঙৰ কাম আকৌ আৰম্ভ কৰিব লাগে। আজি ইয়াত সামান্য মানুহক লৈ ইয়াত ধৰ্ণাত বহিছোঁ আৰু পৰৱৰ্তী যদি 1 মাহৰ ভিতৰত এই দলঙৰ কামটো আৰম্ভ কৰা নহয় বা সম্পূৰ্ণ কৰা নহয়, আমি DC অফিচ, তাৰপিছত আমাৰ BTCৰ সচিবালয়ত ধৰ্ণা দিবলৈ বাধ্য হ'ম। মানে ৰাইজে কিমান কষ্ট ভোগ কৰি আছে। প্লাছ আমাৰ যেতিয়া বাৰিষা কালত আহে, স্কুলীয়া ল'ৰা ছোৱালী আমাৰ ৰাইজৰ নাওখনেৰে পাৰ হ'ব লাগে আৰু এই নাওখন বহুতো সময় বুৰ যায়, বহুতো মানুহ কষ্ট ভুগিব লগাত পৰে। হয়তোবা এনেকুৱা হয় গৰ্ভৱতী মানুহবিলাকৰ অহা যোৱা, বেমাৰ আজাৰৰ পৰা অহা যোৱা কৰা মানুহৰ বিৰাট কষ্ট হৈ পৰে। গতিকে আমি আমাৰ এই ৰাইজৰ তৰফৰ পৰা, আমাৰ ABMC সংগঠনৰ পৰা, যিকোনো মুছলিম সংগঠনৰ পৰাই আপোনালোকক আমাৰ MP ছাৰ হোক, আমাৰ MLA ছাৰ হোক, আমাৰ EM ছাৰ হোক, আমাৰ BTC প্ৰধান ছাৰ হোক, আমাৰ মুখ্যমন্ত্ৰী ছাৰেই হোক, এখেতে যদি অনুগ্ৰহ কৰি আমাৰ গাঁওখন তদন্তক্ৰমে বা আমাৰ ব্ৰিজখন তদন্ত কৰি চাই সোনকালে ইয়াৰ বিহিত ব্যৱস্থা হাতত লৈ আমাৰ এই ব্ৰিজখন সোনকালে নিৰ্মাণ কৰাৰ কাৰণে মই কৰজোৰে প্ৰাৰ্থনা জনালোঁ। তাৰপিছত আমাৰ সংগঠনৰ তৰফৰ পৰাও বা ৰাইজৰ তৰফৰ পৰাও এই ব্ৰিজখন কৰি দিবলৈ আমি কৰজোৰে প্ৰাৰ্থনা জনালোঁ।